স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আৰু আজি আমি অলপ দূৰলৈ ফুৰিব যাম, নিশ্চয় ভাল লাগিব। কি চাই আছে লাগিলা নেকি? কি কৰিব আৰু ফুৰাই দিলাক কালি মানে দাড়ি কাটা গ'লোঁ, মুস্কিলো কাটি দিলাক, কেম্বা লগাইছোঁ ন। বলক আজি ভিডিঅ'টো মজা লাগিব চাই, যাই থাকক। গাইছ, আমাৰ লগত আছে স্বপন, অয়ন আৰু মোৰ এটা নতুন ফ্ৰেণ্ড হৃদয় এইটো। আৰু আমি যাই আছোঁ আজি পাগলদিয়া ৰিজৰ্টত। কৈ দিলোঁ আৰু বেছি নাথাকোঁ এইগিলাখান, মানে ভাবি থাকোঁ ক'ত যাব। গতিকে বলক, ভাল লাগিব নিশ্চয়, আগলৈ চাই থাকক, মজা। টাউন পালোঁ আৰু প্ৰথমেতো ইমান দিনে কোনো ধৰণৰ ব্লগছ দিব পৰা নাছিলোঁ, কাৰণ লকডাউন। মানে বহুত জেগাত গৈছোঁ, কিন্তু চব বন্ধ আৰু সেইবাবে আজি আপোনালোকক ভাবিছোঁ অলপ ধুনীয়া জেগা এটা লৈ যাওঁ। গতিকে বলক চব, বহুত ভাল লাগিব। বলক আজি গুগল মেপৰ দৰকাৰ নাই। সেই চপনে বোলে চিনি পায়। কেই কিলোমিটাৰ আছে চপন? 18 কিলোমিটাৰ। মানে আহ বোলে 18 কিলোমিটাৰ। এই চপনে আজ দে কাম নাই, তাক চলাই বুলি পুৰা জ্বৰত বাইক খেলাইছি। বাইকখন পুৰা জ্বৰত দিছে, কলিজা কপেৰিছিল, বাপৰে মাৰিব কোনোবা দিনা। তো আহ 18 কিলোমিটাৰ আৰু আমি যাই আছোঁ চিধা একদম, মানে গণেশ মন্দিৰৰ পৰা চিধা যাই থাকিলে পাই যাম আমি পাগলদিয়া ৰিজৰ্ট। আৰু আজি মই প্ৰথমবাৰ চাম, মই মানে যাওঁ বুলি যাবই পৰা নাছিলোঁ। গতিকে বলক আৰু যাই থাকোঁ। বৰষুণ ষ্টাৰ্ট দিলা আৰু পৰা জোৰত নিদিলে ৰক্ষা। বলক স্পীডত যাওঁ অলপ। এহেঁতে ইমান লাহে যায়, ৰেচ খেলিব বোলে পুলিচ মই জিকিম না বিজয়। ৰেচ খেলিব নাই, লাহে যাই থাকোঁ, অলপ জোৰত যাওঁ, সাৱধানে যাওঁ, দ্ৰুতগতি নহওঁ। আহি পালোঁ দিয়ক আৰু কিবা কৰি কষ্টই কষ্ট হোৱা নাই। আপোনালোকৰ কাৰণে ভ্লগছ বনালে কষ্ট হ'ব না, আকৌ কষ্ট হোৱা নাই, মজা লাগছে। ফাইনেলি আমি আহি পালোঁ পাগলাদিয়া ৰিজৰ্ট। আৰু আমাৰ পিছফালে লেচুৰ বাগান দেখিবলৈ পাইছে, ডাঙৰ এৰিয়া। আৰু বৰ্তমান গেট বন্ধ আছে, আমি ভিতৰলৈ যাওঁ, মানে চেষ্টা কৰোঁ আৰু কি লাগে, পইচা লাগে না নালাগে। গতিকে বলক চাই থাকক।
চাংঘৰ চাংঘৰতে থেতি যাওঁ বলক চক লাইফৰ প্ৰথমবাৰ চাংঘৰত উঠি প্ৰথমবাৰ নহয় দক 2 নম্বৰ বাৰ চাংঘৰত উঠিলোঁ ভিডিঅ'টো কলা আহিছে দক বহুত ভয়ানক কলা আহিছে মানে বৰষুণ আহিছে বৰষুণ হোৱাৰ কাৰণে ভিডিঅ'টো বহুত কলা আহিছে লাগাতছে বেছি কলা আহিছে মোৰ মাকচান চিম্প হৈছে একলাই ইয়াৰ পৰা দৃশ্য চাব নেকি নাজাৰা চাবৰ পৰা ইয়াৰ পৰা নাজাৰাতে দেখা ৰ'ব সৰুৰ মানে অলপ স্মৃতি আজাৰ হৈ গ'ল অলপ উঠিছ লাষ্ট এটা বাক মাৰি পেলাই যাওঁ আৰু ঘৰত মেইন বেলেগ কাৰণ নাই মানে লকডাউন বেলেগ ঠাই দেখুৱাব পৰা নাই সেইবাবে ৰিজৰ্টকে আহিলোঁ অলপ মানে ফিল কৰক অলপ নেচাৰটো ইমান ধুনীয়া বতাহ আহি আছে গছ আছে নদী আছে মানে আৰু ৰাতিপুৱাৰ মুহূৰ্ত আহি ভাল লাগিছে কিবা এটা গতিকে চৰি মই যি ভাবিছিলোঁ বহুত ভাল ভ্লগছ দিম বা নতুন ভ্লগছ আহি আছে এনেকৈ দিব পৰা নাই কিয়নো লকডাউন চলি আছে এতিয়াও সকলোবোৰ খোলা দিয়া নাই পুৰা আজিলৈ ইমানেই আশা কৰিম ভাল লাগিছে আমি এতিয়া যাব ওলাইছে আমি ঘৰত যাওঁ এতিয়া যদি ভিডিঅ'টো ভাল লাগিছে কি কৰিব লাগে জানে গতিকে কৰি দিব আৰু